Hey guys, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল প্ৰিইনফো ইউনিক ব্লগাৰলৈ। এয়া আপোনালোকে দেখিছে কলগছ, এতিয়া আমি ভেল বনাম। এয়া নিকু বাবু ইহঁতে কলগছ কাটি আছে। কলগছ কাটি ভেল বনাই আমি ভেলত অলপমান ফুৰিম আৰু লগতে জালু পাতিম। একদম লাগি আছে পকি আছে বেপাৰী অহা নাই নিবলৈ পুৰা পাল্লা মাৰা ফোনত ব্যস্ত পুৰা পাল্লা মাৰা ফোনত ব্যস্ত এয়া আমাৰ খেল হৈ গৈছে। এয়া শিলা মাৰিম এতিয়া তলবে শিলা কাটি আছে। এয়া জাল তৰি থৈছোঁ আৰু এইবিলাক আমাৰ সৈন্য বাহিনীবিলাক এইবিলাক আমাৰ সৈন্য বাহিনী ভেলত দি দিবলৈ ৰেডি। এইবিলাক আমাৰ নিকৰিটো ইঞ্জিনিয়াৰ এয়া পেঞ্চিল লেতেৰা মোৰো আমাৰ ভেল হৈ গৈছে। এয়া শিলা মাৰিম এতিয়া শিলা কাটি আছে। এডাল কলানতে মোৰ গৰম উঠি গৈছিল মাছডাল ইমান ওজন। এয়া শিলা বনাই আছোঁ, বতাহ দি আছে, ধুনীয়া বতাহ দি আছে। এয়া এইখন সাগৰত আমি হেৰি কৰিম, এইখন সাগৰত আমি এতিয়া ভেল চলাম, জাল পাতিম, মাছ ধৰিম। এইবিলাক আমাৰ সেনা বাহিনী এইবিলাক বঢ়িয়া বতাহ চাওক না আপোনালোকে, পাহাৰ পাত চাওক কি লৰি আছে, মানে বতাহ চাওক আপোনালোকে কি বতাহ দিয়ে। ভেল হ'ল তৈয়াৰ আধা ঘণ্টাতে। সুখৰ কথা যে আমাৰ ঘৰত কলগছ আছে। আৰে বনাইছে কোনে? ভেলত উঠোঁ আৰু এনজয় কৰোঁ, জাল পাতোঁ, মাছ ধৰোঁ, মাছ ধৰি কেৰাহীত ভাজি পুষ্টি লওঁ। পিছে তিয়হ ভেল বনোৱা মানুহৰ কাৰণে স্পেচিয়েল তিয়হ আনিছে। এয়া তিয়হ এতিয়া কাটিব আৰু ভেল বনোৱা মানুহে খাব। তেৰে ইস্কুমে দুবাৰ ৰহোঁ বোলে। ঠিকে আছে। এই কল আৰু এডাল লগাইছিল মজা হ'লে আৰু এডাল দিলে বহিবাও ভাল হ'লে। জ্বলা জ্ঞান নাই। এক্সিডেণ্ট আমাৰ চালক ভেলৰ পৰা পৰিছে। এয়া এক্সিডেণ্ট, এয়া আমাৰ চালক ভেলৰ পৰা পৰিল। এই এক্সিডেণ্ট হ'ল। এয়া চালক এয়া দেখিছে চালক পৰিছে ভেলৰ পৰা। এয়া চাওক আপোনালোকে, এয়া আমাৰ দৰ্শকবৃন্দবিলাক বহি আছে। এইবিলাক জুম হৈ গৈছিলে। এয়া দৰ্শকবিলাক বহি আছে। এইবিলাক এয়া যাত্ৰীসকল, থাৰ্ড শ্বুৰ যাত্ৰী এইবোৰ। কৃষ্ণ 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 কৃষ্ণ
এয়া কোনো দুৰ্ঘটনা নঘটাকৈ থাৰ্ড চুৰ পাৰ্টিবিলাক আহি পালে জাল পতাৰ প্ৰিপেৰেশ্যন চলি আছে খুটি চুটি ৰেডি কৰিলে জালখন থৈলো কাঠ পানীত উপঙি আজিলে এইটো কথা গম পালি না ফেল এনেই বনাইছে নেকি মাছ জাল পাত বেলে ফেল বনাইছি ইয়ে ফেলখন চা জালখনো হেৰালে উল্টি গৈছে বেয়া লাগে হাতেৰে বজাই বসিছ এটা পিছুৱে এটা আগুৱাই থাক অকণমান দুইটা একে ঠাইতে থাকবি পগলা একো নাজানে এই খুটি মহা চাবি খুটিবিলাক যে এইফালে পৰি গেল আৰু অকণমান দূৰত থৈ দিবি খুটি কেইটা চাবি বাবু খুটি কেইটা আছে খুটি কেইটা চাবি